আৰু এনেকৈ চাইকেল চলাই চলাই গাইছ যাই আছোঁ বলক আশাত আছিলোঁ গাহৰি নিমিলে গাহৰি নাই গাইছ এই উৰুকাৰ মাংস মানে মই কেৰাহী বহাই থৈ নুমাই থৈ আহিছোঁ আকৌ মাংস দিব মাংস নাই মাংস কমি গ'ল ইমান আকৌ লাগে খাই দিলোঁ এবাৰ আৰে ইয়াৰখিনি গাহৰি ৰেডি হৈ গ'ল আমাৰ গাহৰি এটা নতুন বস্তু দি ট্ৰাই কৰিম এটা শ্লাইচ আছে শ্লাইচেদি ধুনীয়াকৈ গাহৰি মাংস ল'ম আৰু আমি খাম এই গাহৰি মাংস এটা লৈছোঁ গাইছ এনেকৈ ক্লিক কৰিছোঁ এই গাহৰি আছে আৰু শ্লাইচ আছে আজি তই ৰেষ্ট পাইছে আৰু দুইটা বনাই আছে না বিন্দাছ পুৰা বিন্দাছ এতিয়া লৈ লৈ গাইছে খাব দিছে ইয়া বেলেগ খাই আছে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ কত নতুন ভিডিঅ' বনাই ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আজি হ'ল উৰুকা তো উৰুকাৰ বহুত শুভেচ্ছা আৰু শুভকামনা থাকিল সকলোলৈ তো সকলোৱে পূৰা মাংস চাংস খাই দৰকাৰী দিয়ক আমিও খাম যিখিনি পাৰোঁ তো গাইজ এতিয়া উঠছোঁ মই অলপ দেৰিয়ে হ'ল তো এইফালে সূৰ্য দেৱতা আহি পাইছে ওপৰক লাগি 12টা বাজে তো এতিয়া চাহ অলপ খাই লওঁ চাহ খোৱা নাই কাৰণ উঠিয়ে চাহটো লাগবই তো চাহটো খাই পেলাই ধুনীয়াকৈ বজাৰত যাম গোটেইখিনি বস্তু দেখাম কি কৰোঁ কি নকৰোঁ দিনটোত একদম ৰাতিলৈ দেখাম তো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব ভাল লাগব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এতিয়া এই মেইন বস্তু যিটো আমাৰ চাহ এই কাপ খাই লওঁ খাই লৈ ধুনীয়াকৈ বজাৰত যাম আৰু বজাৰত যাই আপোনালোকক লগ পাইছোঁ গাইজ তো গাইজ চাইকেল মাৰি মাৰিয়ে বজাৰলৈকে যাওঁ আমাৰ ওচৰতে বজাৰ হৈ যাতে আপোনাৰ 1 কিলোমিটাৰমান দূৰত আল্লা বুলি কয় তো তালৈকে যাম মায়ে গৈছে গাড়ীত কাৰণ মাৰ অলপ বিষ হৈ আছে মানে তো তাতে যাই বজাৰ কৰিম আপোনালোককো দেখাম তো চাইকেল এখনে লৈ আহিলোঁ মোৰ চাইকেল নহয় বাৰু আমাৰ ভাইটি এটা বুলি ক'ব লাগিব তো চাইকেলখন লৈ আহিছোঁ আৰু ধুনীয়াকৈ এতিয়া বজাৰলৈকে যাই আছোঁ তো গাইজ ডাইৰেক্ট বজাৰত যাই লগ পাই আছোঁ আৰু এনেকৈ চাইকেল চলাই চলাই গাইজ যাই আছোঁ বলক বজাৰত যাই লগ পাইছোঁ তো গাইজ এতিয়া মই বাৰু বজাৰ পালোঁ কিন্তু এতিয়া বিচাৰিব লাগিব মাক গাইজ এতিয়া মাই বা ক'ত আছে তাৰপিছত দুয়োটাই একেলগে বজাৰ কৰিব লাগিব মই নাজানো না ইমান গাইজ সোমাই আছোঁ ৰ'ব গাইজ বজাৰত তো গাইছ মই চোৱা কৰি আহিছোঁ কিনা বস্তু চব মাই মই চাবা আছোঁ গাইছ এই গাইছ এইটো চাওকচোন কি মস্ত মূল্য কেনেকৈ খাবই মানে বাপৰে আৰু এইফালে আমি যাই গাজৰ লৈ আছোঁ গাজৰ আৰু এইফালে আমি কেপচিকাম লৈ ল'লোঁ ভাল যাত্ৰা এইফালে গাজৰ লওঁ তো গাইছ আমাৰ এতিয়া আধা বজাৰ হৈ গ'ল এতিয়া আমাক লাগে গাহৰি আনিব যাইছোঁ গাইছ আৰু আপোনালোক দেখা আছোঁ গাহৰিটো লাগবই গাইছ গাহৰি নিকিনিলে মানে বিহু আধৰুৱা গাহৰি লাগবই তো এতিয়া গাহৰি কিনিব যাম বাকীখিনি বজাৰ আমাৰ হৈ গ'ল তো গাইছ এতিয়া গাহৰিক লাগি যাওঁ আৰু যাই পেলাই লগ পাই আছোঁ বলক গাহৰিক লাগি যাইছোঁ আৰু চবেই চাই আছে গাইছ ইমান মানুহ বলক গাহৰিক লাগি যাই সেই গাইছ ইমান আশাত আছিলোঁ গাহৰি নিমিলে গাহৰি নাই গাইছ কি কৰোঁ এতিয়া ভাবি আছোঁ তাকে তো মায়ে হাঁহিছে কাৰণ মায়ে নাখায় না তো গাইছ এতিয়া চাওঁ তামোলপুৰৰ পৰা যদি যাওঁ তামোলপুৰৰ পৰা আনিম যদি নবনাই গাহৰি খাব নাপাম আৰু গাইছ তো চাই লওঁ ৰ'ব কি হয় তো গাইছ এইফালে চব প্ৰিপাৰেশ্যন চলি আছে বিহুৰ প্ৰিপাৰেশ্যনে দেখছি এইফালে লেখা আছে পঠা মাংস খাই মাংস এইফালে আমাৰ নয়নদা আছে কেনেকুৱা প্ৰিপাৰেশ্যন বিহুৰ বঢ়িয়া যাম খাবা আকৌ দিলি মাংস মজা আৰু এফালে তই কি তই বিজনেছ ষ্টাৰ্ট কৰিছা কিহৰ মই বৰ্তমান ব্ৰইলাৰৰ ফাৰ্ম এখন কৰি আছোঁ আৰু খাই এইটো আজি তই আছ নাই ঠাইত মই নাই তই নাই এই অকলে এইটো আছে এইটো ৰূপজ্যোতি কলিতা আছে এই ৰূপজ্যোতি কলিতা বাকী আছে মাংসৰ প্ৰিপাৰেশ্যন চলি আছে এইফালে মাংস কাটি আছে চবেই লৈ আছে আৰু মাংস পিছত ল'ম যাওঁ বাই বাই তো গাইছ আহি পালোঁ বজাৰ কৰি ঘৰ আৰু মাংস যোগাৰ হোৱা নাছিল মানে গাহৰিটো আৰু বাকীগিলা হৈছে কিন্তু এতিয়া অনা নাই গধূলিলৈকে আনিম কিন্তু গাহৰিটো হোৱা নাছিল তো খুৰা এটা গেছি মানে তামোলপুৰত তো গাহৰি আনি পৰিছে এতিয়া মনটো শান্তি পৰিছে কাৰণ পোৱা নাছিলোঁ না বজাৰত বাকী গাইছ এইখিনি বজাৰ কৰিলোঁ বেছি কৰা নাই ইমানখিনিয়ে আৰু এইফালে আছে আমাৰ চিঙৰা চাহ খাব লাগিব এইফালে মায়ে বনাই আছে চাহ তো ধুনীয়াকৈ চাহে খাম কাৰণ এতিয়ালৈকেতো ভাত চাত পৰাই নাই উৰুকাৰ বনাব যাৱাই নাই আৰু গাইছ এতিয়ালৈকে মাছৰ যোগাৰটো হোৱা নাই ন তো মাছৰ হোৱা নাই বাকী মাংসৰ গোটেইখিনি হৈছে তো গধূলিলৈকে মাংস গোটেইখিনি আহি যাব আৰু এতিয়া হেৰিটোও আহিব গাহৰিটো দুপৰীয়া খাওঁ নাই ৰাতি খাওঁ এইটো পিছত ফিক্স কৰি আছোঁ তো গাইছ হৈছে আৰু যোগাৰ প্ৰায়ে আৰু তো আপোনালোক দেখাম গোটেইখিনি বস্তু কি কৰোঁ কি নকৰোঁ তো গাইছ আপোনালোক কৈছিলোঁ মাছ আৰু গাহৰি আহিব নাছিল এইখিনি মাছখিনি আহি পেলাই এইখিনি গাহৰি এতিয়া ব্ৰইলাৰ আছে আৰু খাহীটো আহিব আছে খাহী পঠাই কিবা এটা আৰু আহিব আছে বাকী এইখিনি আহি গৈছে মেইন বস্তু এইখিনি মানে কমেই হওক এইখিনি লাগে আৰু এইখিনি মাছ আৰু গাইছ
এইখিনি হ'ল ব্ৰইলাৰ আৰু এফালে এই মাত্ৰ ভাত বহি দিছে বাকী যি বনোৱে আৰু মই দেখাই থাকিম আপোনালোকক এতিয়া মই ফাৰ্ষ্ট যাওঁ 3টা বাজিল গাটো ধুই আহোঁ ধুনীয়া কৰি গাটো ধুই আপোনালোকক লগ পাই আছোঁ আৰু বনোৱা চনাগিলা অলপকৈ ধুনীয়াকৈ দেখাই থাকিম ধুনীয়া কৰি ভিডিঅ'টো চাই থাকিব আহিছে আপোনালোকে তো এইখিনি গোটেই বস্তু আমাৰ ৰেডি হৈ গ'ল কিন্তু গাইজ অলপ ঘৰত বেমাৰ চেমাৰ চলি আছে চব মায়ে কৰিব লগা হৈছে এনে মানে দেউতা থাকলি গাহৰি দেউতাই বনায় কিন্তু দেউতা মানে আহিব নাই গুৱাহাটীৰ পৰা তো মায়ে বনাব লাগিব তো এতিয়া ভাত বহাই দিছে অলপ দেৰিকৈ মাংস বনাব মাছো বনাব এনেকৈ বনাই থাকিব লাহে কৰি আৰু খাই থাকিম লাহে কৰি আপোনালোকৰ চাগে খোৱা ষ্টাৰ্ট দিছে আমি দিয়াই নাই তেতিয়াহ'লে 3টা বাজিল এতিয়াহে বনাব গৈছে যি নহওক গাইজ তো আপোনালোক দেখাই থাকিম অলপ বেমাৰ চলি আছে সেইকাৰণে মাইনেও মানে একো কৰিব পৰা নাই তাই ঘুমাই আছে মানে তাই জ্বৰ উঠি আছে তো সেইকাৰণে মানে অলপ মায়ে একলা কৰিব লগা হৈছে না তো অলপ টাইম লাগছে যি নহওক গাইজ লগ পাইছোঁ অলপ দেৰিকৈ গা চা ধুই লওঁ গাইজ গাইজ আমি এটা সদস্য লগ পাইছোঁ বিমল কলিতা তো তেখেতে বোলে কিবা অলপ ক'বা আপোনালোকে শুনকচোন কি এই উৰুকাৰ মাংস মানে মই কেৰাহী বহাই থৈ নুমাই থৈ আহিছো আকৌ মাংস নিব মাংস নাই মাংস কমি গ'ল ইমান আকৌ লাগে খাই দিলো এবাৰ আৰে ইয়াৰে ক'লে দুখ লাগি যায় লাগাই দে মাংসটো দেখাই দিয়া মাংস দেখাই দিছোঁ এইবিলাক পঠা মাংস খাই শেষ হৈ গৈছে ইহঁতে আজি ধনী হৈছে হা এইটো খাই এইটো খাই দিওঁ এইটো পঠা মাংসৰ এই মাথাবিলাক দেখাই দিয়া ছাগলী মাথাবিলাক দেখাই দিয়া মাথা চাই কি কৰোঁ মানুহে আকৌ মুঠি এইটো খাই এইটো মালিক এইটো খাই না চাওঁ অঁ হয় কিন্তু তো গাইছ আমাৰ গোটেইখিনি বস্তু ৰেডি হৈ গ'ল এতিয়া এটা কৰি বনাব আৰু দুইটাও আহি পাইছে তো দুইটাই গোটেইখিনি বস্তু বনাব তই বনাবি না দুইটা বনাব গোটেইখিনি বস্তু এইখিনি ৰেডি কৰি আছে ফাৰ্ষ্ট তাৰপিছত এইখিনি ব্ৰইলাৰ এটাৰ কাৰণে কিন্তু খাব আৰু চবেই তো অলপ মাইনাৰ বেমাৰো হৈছে কি বা কৰে আৰু নাজানো বাকী গাইছ এইটো ব্ৰইলাৰ আৰু সেইখিনি হ'ল পঠা মাংস 1 কেজি খাহীটো নাপলোঁ পঠাই আনিলোঁ পঠা 1 কেজি আৰু গাইছ এফালে আমাৰ মাছ আছে এইখিনি মাছ এইখিনি অলপ ভাজা গৈছে এইখিনি মানে এতিয়া ভাজবো বা বনাব আৰু এইফালে আছে আমাৰ গাহৰিখিনি ওহোৱা হৈছে গোটেইখিনি বনোৱা হোৱা নাই এতিয়া বনাব গাহৰিখিনি গাইছ বহুতখিনি আছে ন বস্তু তো বনাওঁতে টাইম লাগব কাৰণ 4খনমান আছে তো বনাওঁতে দেৰি হৈ যাব তো আপোনালোক দেখাম বাৰু আপোনালোক চাই থাকিব তো গাইছ আমাৰ এইখিনি গাহৰি ৰেডি হৈ গ'ল তো দুইটা বনালে বনোৱাখিনি দেখাব নোৱাৰিলোঁ কাৰণ অলপ বেলেগ চাইডে আছিলোঁ তো এইখিনি ধুনীয়াকৈ গাহৰিখিনি হৈ গ'ল আৰু এফালে ধুনীয়াকৈ জুই উঠি আছে আৰু ইয়াতে বনাব লাগিব এইবিলাক পেষ্ট ধুনীয়াকৈ ৰেডি কৰা আছে এইফালে মছলা আছে কি বনাবি বইল মাছ কি বইল মাছ বইল কৰিম আচ্ছা তাৰপিছত আৰু কি বনাবি আৰু দেউতাৰে বনাব দেউতাই কি বনাব দেউতাৰে ছাগলী বনাব এতিয়া পঠা আৰু খাই হ'লে গাইছ ডাবল বনাব লাগিলে এতিয়া ভালে হ'ব কাৰণ এটাই বস্তু আছে অকল পঠাই আছে তো টেনশ্যন নাই তো দুইটাই বনাব এটা কৰি আৰু ব্ৰইলাৰটো বনাব আছে ব্ৰইলাৰটো বনাব লাগিব এই বেমাৰীৰ কাৰণে এইমাত্ৰ গাইছ বেজি দি গৈছে কেনেকুৱা বিহু ভাল কিমান ভাল বহুত ভাল একদম গাইছ বেজি দি গৈছে না এনেকৈ আছে তো অলপ বিষাই আছে তো তাইৰ মানে জ্বৰ উঠি আছে সেইকাৰণে তো গাইছ এফালে ধুনীয়াকৈ গোটেইখিনি বস্তু ৰেডি হৈছে এটা বনাই থাকোঁ বনোৱাখিনি দেখাব নোৱাৰোঁ কিন্তু বনোৱা হোৱাৰ পিছত ধুনীয়াকৈ দেখাম এতিয়া গাইছ মই 1 পিচ আৰু 1 পিচ মাংস খাই 1 পিচ খাই উঠিছোঁ ভাল লাগছে তো আৰু 1 পিচ খাওঁ বঢ়িয়া লাগছে গাইছ তই নাখা নেকি গাহৰি নহ'লে দুইটা বনাইছোঁ দুইটা খাইছে নাই ভাল হৈছে না তই বনাইছ তইতো ভাল হ'ব দে কবি কিন্তু ভাল হৈছে গাইছ তো গাইছ এটা আছে আমাৰ গাহৰি এটা নতুন বস্তু দি ট্ৰাই কৰিম এটা শ্লাইচ আছে শ্লাইচেদি ধুনীয়াকৈ গাহৰি মাংস ল'ম আৰু আমি খাম এই গাহৰি মাংস এটা লৈছোঁ গাইছ এনেকৈ ক্লিক কৰিছোঁ এই গাহৰি আছে আৰু শ্লাইচ আছে ধুনীয়া গাইছ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে ধুনীয়া গাহৰি শ্লাইচ মজা বাৰু এই গাইছ কালাৰ চাওক কালাৰ ধুনীয়া কৰি আমাৰ এইটো খাহী মাংস ব্ৰইলাৰটো বনোৱা নাই খাহী মাংস ধুনীয়াকৈ হৈ গ'ল ব্ৰইলাৰ আমি গাহৰি চেচ কৰি দিলোঁ গাহৰি খতম আৰু এইখিনি হোৱাৰ পিছত আৰু থাকিল ব্ৰইলাৰখিনি বনাব আছে আৰু ধুনীয়াকৈ গোটেইখিনি বনোৱা হোৱাৰ পিছত দেখাম আৰু কি বনাইছে কি বনাই আৰু এইফালে গাইছ আছে আপোনাৰ খাৰ আৰু এইফালে যি বনাই কৈছিলোঁ চুপটো এই চুপ দেখা পাইছে ধুনীয়া কৰি চুপ আছে তো ৰেডি আৰু প্ৰায় তো গাইছ এফালে মায়ে খাব দিছে কি এনেকুৱা হৈছে আজি তই ৰেষ্ট পাইছে আৰু দুইটা বনাই আছে না বিন্দাছ পুৰা বিন্দাছ এতিয়া লৈ গাইছে খাব দিছে ইয়া বেলেগ খাই আছে কিন্তু ৰেষ্ট না পুৰা এয়া বহি লৈছে চকীত আৰু এফালে কাম কৰিব দিছে ইয়া বনাই আছে এফালে ধুনীয়া কৰি বনাই আছে আৰু এফালে ধুনীয়াকৈ বহি পেলাই খাই আছে খাই থাক আৰু বাইছ এই চিকেন সানি বনাব লগা আছে চিকেন সানি চিলি চিকেন দি বনাব এই দেখা হৈছে এইটো তো সেইখিনি হ'ব বাকী চব হৈ গৈছে আৰু আমাৰ এতিয়া তো গাইছ গোটেইখিনি বস্তু বনোৱা হ'ল আপোনালোক দেখালোঁ মানে বনাও দেখা নাই কাৰণ চবেই বনাব জানে সেইদিনা এটা ৰেচিপি বনোৱাটো বেলেগ কথা আৰু
এনে খানা বনোৱাটো বেলেগ কথা সেইকাৰণে গাইছ দোকানত ধুনীয়াকৈ বনোৱা হৈছে আৰু কিবা কিবি অলপ বনাব লগা আছে চিকেনটো বনাব লগা আছে চিলি চিকেন বনাব তো বনাওক তাৰপিছত লাষ্টত দেখাম কি আইটেম বনাইছে কি কৰিছে মানে তো লাষ্টত দেখাম এতিয়া অলপ বনাই আছে ঘৰত বনোৱা হ'ল তো অলপ বাহিৰত যাওঁ বাহিৰৰ পৰা হ'লে অলপ ফুৰি চুৰি আহোঁ গাইছ মানে কি আমাৰ ইয়াতে মানে এনে বহুত জেগাতে মানে মেজিৰ তলত খানা খায় ন কিন্তু আমাৰ ইয়াতে মানে গাইছ সেইটো নাই ঘৰতে আৰু প্ৰতিষ্ঠিত কৰা এনে বাহিৰত যায় অলপমান যাওঁ সেয়ে আৰু মেজিৰ তলত মানে খানা নহয় মেজি মানে মঠ বনায় ইয়াত মেজি নবনায় ভেলাঘৰ নবনায় মানে তো সেইকাৰণে গাইছ এতিয়া মঠ বনায় মঠৰ তলত আৰু খানা নাখায় যোনদিনা বনায় সেইদিনা এটা গাঁৱৰ মানুহ গোটেই বনায়তো তো তাতে এটা খানা খায় মানে আমাৰ চুবাটোৱে আৰু তো সেই চিষ্টেমত মানে কিন্তু আমাৰ মানে ৰাতি খোৱা যিটো চিষ্টেম মানে বহুত জেগাতে আছে সেইটো আমাৰ ইয়াত নাই মানে তো গাইছ সেইকাৰণে মানে ঘৰে ঘৰে খোৱা হয় তো সেইকাৰণে অলপ অলপ বাহিৰত যাওঁ এনে অলপমান চাই আহোঁ কোনে কি কৰিছে তো ঘৰততো এনেকৈ বনাই আছে তো অলপ বাহিৰে চাইৰ পৰা গাইছ ফুৰি আহোঁ তো গাইছ অলপ ওলাই আহিলোঁ বাহিৰত নেকি ইয়াতে অলপ জুই পাম বুলি ধুনীয়াকৈ হাতটো আছে এইফালে কেনেকুৱা মাংস খালি ভাল মাংস নাই মাংস বনাই আছে মাংস বনাইছে কি আছে আজি এই চব অল এভৰিথিং ডাকু নে কি তই ডাকু দে অলপ গেছ জুই পাব লাগে জুই হাই ফ্ৰেণ্ডছ হাউ আৰ ইউ গুড আজি আমি এই ধনীপুৰে আছো আগে আমি খানা চলি আছে আজি আমাৰ কি ক'ম আৰু অসমত বানপানী হ'বই অসমত বানপানীটো ডেফিনেটলি আমাৰ হাতী হ'ল যি আৰু কি বানপানী কথা কয় এই মজা মই কাৰ্য চিকেন পাত কৰি দিছোঁ সভাপতিৰ আসন গ্ৰহণ এইটো ইতিমধ্যে হৈ গ'ল সভাৰ উদ্দেশ্য ব্যাখ্যা তাৰপিছত আছে গেম প্লেন খেলুৱৈসকলৰ দুআষাৰ জাৰ্চি বিতৰণ অন্যান্য আৰু সভাপতি আমাৰ যিহেতু অহাকালি আমাৰ খেলখন অনুষ্ঠিত হ'ব ইমান দিন ৰখি ৰখি আমাৰ খেলখন অনুষ্ঠিত হ'ব গতিকে আমি ভাল খেলিব লাগিব ফিল্ডিঙে আমাৰ ৰখাব লাগিব বহুত ৰান ৰখাব লাগিব কাৰণ বাইৰান আছে তো ফিল্ডিঙে যাতে ডাইৰেক্ট থ্ৰ' নামাৰি হাতে হাতে বলটো দিয়ে প্ৰথম সেইটো বেটিঙত এটা বস্তু মিলাই দিলে হ'ল এটা বিগ হিটাৰৰ লগত এটা মানে যিটো ৰান চলাব পাৰে যেনেকৈ গোপাল দাৰ লগত ধৰি লওক মনোজে বিগ হিটিং কৰিব আৰু গোপাল দাই মেটচখন চলাই নিব সেনেকৈ কি বুলি কয় সুনীল দাই মেটচখন চলাই নিব আকৌ বিগ হিটাৰ হিচাপে বা অৱনীতা বা প্ৰাঞ্জল হেঁতে কোবাব পাৰে সেই হিচাপত বা হিৰক দাই মেটচখন চলাই নিব আকৌ বিগ হিটাৰ হিচাপে বেলেগে কোবাব সেই চিষ্টেমত মেটচখন চলাই নিলে যাতে এটাই মানে মেটচখন ধৰি ৰাখে লাষ্টলৈকে উইকেট নাযায় আৰু চিৰাগ ডেকা বেগী বলাৰ তো গাইছ আহি গ'লোঁ ঘৰ এনে অলপ দেখা পালে কি মানে অহাকালি খেলা আছে সেইটো ভিডিঅ' বেলেগ হ'ব অহাকালি খেলা আছে তো কি হয় কি নহয় আমাৰ গাঁৱৰ আমাৰ চুবাৰ আৰু সেইটো চুবাৰ তো গোটেইখিনি বস্তু সেইটো কালি ক'ম তো গাইছ তাৰ পৰা আহি পেলাই এতিয়া পালোঁ ঘৰ আৰু এতিয়া খাব লাগে ভাত কাৰণ 10টা বাজি গ'ল আৰু আমাৰ কি বস্তু বনাইছে সেইটো দেখাই আছোঁ এফালে গাইছ কৈছিলোঁ চুপ এইটো অলপ বেলেগকৈ বনাইছে মানে এইটো অনলি এইগিলা মাছ দেখা পাইছে ইয়াতে আৰু বহুত কিবা কিবি বস্তু আছে তো এইখিনি হ'ল চুপ তাৰপিছত এইখিনি হ'ল খাৰ এইখিনি হ'ল আপোনাৰ ছাগলী মাংস দেখা পাইছে ধুনীয়া পঠা মাংস আৰু গাইছ এফালে হ'ল চিলি চিকেনটো কোনে বনাইছে তো চিলি চিকেনটো বনাইছে এই আৰু এইফালে আমাৰ গোটেইখিনি বস্তু ৰেডি কৰি ল'লোঁ মই এতিয়া ধুনীয়া কৰি আপোনালোকক দেখালোঁ এতিয়া গাইছ খাম আৰু ভিডিঅ'ত দেখাব লগা বেছি একো নাই আপোনালোকেও খাইছে কি খাইছে কমেণ্টত একবাৰ কৈ দিব যদি সময় থাকে তো ইমানখিনি আৰু ভিডিঅ'টো কি কৰিলোঁ কি নকৰিলোঁ গোটেইখিনি বস্তু দিনটোত দেখালোঁ আপোনালোকক তো গাইছ আজিৰ কাৰণে ইমানখিনি আছিল তো আশা কৰোঁ সকলোৰে উৰুকাটো ভালে ভালে গ'ল তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ত গাইছ নতুন ভিডিঅ' মানে গাইছ কালি আকৌ ভিডিঅ' বনাম তো লগ পাম আকৌ কালি তো আজিৰ কাৰণে বাই বাই এণ্ড টাটা গাইছ যদি ভাল পাইছে অলপ লাইক চাইক কৰি দিব কমেণ্ট চমেণ্ট কৰি দিব অলপ শ্বেয়াৰ টেয়াৰ কৰি দিব অলপ মৰম চৰম দিব গাইছ আজিৰ কাৰণে বাই বাই এণ্ড টাটা গাইছ বাই বাই